কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উঠি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইবাদিন ধৰি প্ৰবল বৃষ্টিপাত হৈ থকাৰ ফলত অসমৰ বিভিন্ন ঠাইত কি হৈছে, বানপানীৰ সৃষ্টি হৈছে। আবতৰীয়া এই বানপানীয়ে বহু মানুহৰ অনিষ্ট সাধন কৰিছে, বহু খেতি বাতি অনিষ্ট কৰিছে, বহু পশু পক্ষী অনিষ্ট সাধন কৰিছে। গতিকে তাৰ ব্যতিক্ৰম নহয় আমাৰ এই পশ্চিম দৰং অঞ্চল। এই পশ্চিম দৰং অঞ্চলত যোৱাকালিৰ পৰা বানপানীয়ে বহু মানুহক অনিষ্ট কৰিছে। তেনেকুৱা কেইখনমান গাঁৱলৈ মই যোৱাৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছোঁ। সামগ্ৰিকভাৱে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ এই ভিডিঅ'টি উপভোগ কৰি আপোনালোকে আপোনালোকৰ মনৰ কথা কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। লগতে এটা মহান উদ্দেশ্য আগত ৰাখি এই ভিডিঅ'টি মই প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ প্ৰধান কাৰণটোৱে হ'ল যে বিভিন্ন দুৰ্গতসকলক, এই বানপানীত অনিষ্ট হোৱা মানুহবোৰক চৰকাৰী পক্ষইতো সহায় কৰিবই কিছু পৰিমাণে, লগতে আমাৰ কিছুমান অবেচৰকাৰী সংস্থা আছে যিবোৰে এই দুৰ্গত ব্যক্তিসকলক বিভিন্ন সময়ত সহায় কৰি আহিছে। তেখেতসকলৰ দৃষ্টিত পৰিবৰ বাবে তেখেতসকলে যাতে মোৰ ভিডিঅ'টি পায়, তাৰ বাবে যাতে আপোনালোকে মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰে, তেওঁলোকৰ ওচৰলৈ যোৱাত সহায় কৰে। আহক আমি এতিয়া সেই বিভিন্ন ঠাইলৈ গৈ কিনো দেখা পাওঁ, সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালি এইপিনে চাইকেল চলাই আমি কি কৰিছিলোঁ, দীপশিখা দাসৰ নাগাৰা নাম উপভোগ কৰিবলৈ গৈছিলোঁ আমাৰ ওচৰৰ শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত। আৰু আজি এক ৰাতিটোৰ ভিতৰতে পৰিৱেশ চাওক কেনেকুৱা অৱস্থা হৈছে। পথাৰ এখন সাগৰময় হৈ গৈছে, পানীৰ ধাৰ চাওক, ধাৰ। এয়া হৈছে আমাৰ বুঢ়া পদ্মাজাৰ। এইটো পথেৰে পদ্মাজাৰ, বগাচলা, বৰপথাৰ, দুনীলৈকে যাব পাৰি, সংযোগী এটা পথ। গতিকে এই পথত আজি এই অৱস্থা। নৰা যাবা বা কি ভাৰে। ভিডিঅ' দে মাৰ আছে মাৰ।
এয়া হৈছে আমাৰ মুক্তাপুৰ বালিকুচি দুনি ডিপিলা হৈ মঙলদৈলৈ যোৱা এটি পথ। এই পথত এতিয়া আজি কি হৈছে, পানী উঠিছে যোৱা ৰাতি নহয়নে? যোৱা ৰাতিৰ পৰা। আৰু বহুত মানুহ কঠীয়া পাৰিছিলে, সেই কঠীয়া পাৰাবোৰ ইতিমধ্যে নষ্ট হ'ল বুলি আমি গম পাইছোঁ। আৰু বহুতৰ ঘৰ ডুবিছে। মই এইফালে আমাৰ যিটো উত্তৰ ফালে এবাৰ যদি তুমি দেখাই দিয়া এবাৰ গম পাবা যে বহুতৰ ঘৰৰ মানে চোতালত আমি তল যাম। আচ্ছা আচ্ছা। নাই মই আহোঁতে তাৰমানে গম পাইছোঁ টিপকুচিত বৰবৰী বহুতৰ ঘৰত মানে পানী উঠিছে, চোতালত ঘৰত উঠিছে। সেইখিনি বাৰু মই লাহে লাহে কৰিম। ঠিক আছে। ইফালে মাৰি দিয়া এটা। এতিয়া মই আছোঁ পূব টিটকুচি বৰপথাৰ দুনি ডিপিলা সংযোগী এই পথটিত। এই পথত যোৱা ৰাতিৰ পৰা পানীয়ে মানে ইপাৰৰ পৰা সিপাৰলৈ গৈছে। বহু ঘৰ মানুহৰ ইতিমধ্যে পানীয়ে সোমাই অনিষ্ট কৰিছে। চাওঁ আহকচোন তেনেকুৱা কেইখনমান ঘৰ। বদমাছ। এইখন এখন ঘৰ পানীত ডুব গৈ আছে বৌৰাত। সঁচাকৈ এক দুখজনক পৰিৱেশ হঠাতে হোৱা বানপানীৰ বাবে। এনেকুৱা আৰু হাজাৰ হাজাৰ মানুহৰ ঘৰ এনেকৈ ডুব গৈছে। এইটো হৈছে শালমাৰা আন্ধেৰী ঘাট সংযোগী পথ। এটা ৰাস্তা মানে কানিৰ কাষতে কি পানী আহি গৈছে। হয়তো ৰাতি আকৌ যদি বৰষুণ দিয়ে তেতিয়াহ'লে হয়তো ৰাস্তা পাৰ হৈ যাব, ৰাস্তাৰে পানী পাৰ হ'ব। পৰিৱেশ লাহে লাহে বৰ বেয়া হৈ আহি আছে। সকলোৱে সাৱধানে থকাটো প্ৰয়োজন।
চাৰিটামান মানুহ লৈ আহি একে বাঁহ কাটি পেলাই এনেকৈ পুতি বাঁহত বান্ধি দিলে লৈ বাঁহে দি কি দে